দাদা তই ওলাই যাবি নেকি? যাওঁ এফালে, প্ৰিন্সৰ ৰখি আছে, মোৰ দেৰি হৈছে। মোৰ বস্তুটো কিন্তু নাপাহৰিবি। আজি টাইম নাই অ', পাছত তোৰনো সময় হয় কেতিয়া? সদায় দৌৰা দৌৰি, সদায় বস্তু পাহৰ। কি হ'ল বাবা, হঠাৎ ওলালি যে? এই প্ৰিন্সৰ লগত এফালে যাওঁ। একো নোখোৱাকৈ গলি যে? ৰুটি বনাই থৈছিলো। এতিয়া ৰুটি নাখাওঁ, কেক খালো, দেৰি হৈছে। এই ল'ৰাটো মানে ল'ৰাটোৰ মানে ধৈৰ্য নাই, সদায় উৎপাত। সেয়া চাহটোনো এনেকৈ পেলাই থৈ যাব লাগেনে? কেকটো এইটো খালে আৰু ইয়াতে পেলালে। পেনটো ঠিক কৰি থৈ যোৱা নাই। এইডালটো কাম নাই, এনে ওলমাই থৈছে। এনে কিনিলে ই। কোনে বেল বজালে? দাদা তই আহিলিয়ে যে? প্ৰিন্স দাহঁতক নাপালি মানে? সিহঁতক নাপালি নাই, মোৰ বস্তু কেইটাতো আনিব পাৰিলিহেঁতেন। যাওঁতে একেবাৰে হেঞ্চৰাইটো হৈ গ'ল, আহোঁতে এতিয়া ফেঁচাটো হৈ আহিছে। এতিয়া আকৌ মুখৰ মান নাইকিয়াই হ'ল তাৰ। কি হলো? আজি দেখোন বৰ শান্ত শিষ্টটো হৈ ঘৰ সোমালেহি। সেইটোতো কাম নাই, কিয় লিৰিকি বিদাৰি আছ? লৈ যাও যদি লৈ যা। কি হলো আজি ইয়াৰ? কি হল? একো মাত নিদিলি যে? তাৰ মানে বাথৰুম যাব হ'ল, সেইকাৰণে সি ঘৰলৈ সোনকালে গুচি আহিলে। হেল্ল' অ' প্ৰিন্স দা, আমাৰি গৈ পোৱা নাই ন? এই ৰ'বা, বপুৰাৰ ডাঙৰটো লাগিল, যাবহে। আন্টি আছেনে? অ' মা আছে। দিয়াচোন আন্টিক ফোনটো জলদি। কিয় সুধিব নালাগে, দিয়া জলদি। এই ৰ'বা দিছো। মা, অ' মা, এইফালে আহচোন। কি হলনো? এই প্ৰিন্স দাই ফোন কৰি আছে, তোমাক লাগে বোলে, লোৱাচোন। মোক আকৌ কিয় বিচাৰিছে? এই নাজানো, তুমি পাতা। হেল্ল' আন্টি, আপোনালোক বাইপাছলৈ জলদি আহকচোন, মানসৰ এক্সিডেণ্ট হৈছে। কি হ'ল মা? কি কথা কৈছা? সি এইমাত্ৰ ঘৰলৈ আহিছে। আৰে বিশ্বাস নকৰে কিয়? জলদি আপোনালোক আহক। মা, কি হৈছে কোৱাচোন? কি কৈছে প্ৰিন্স দাই? বাবাৰ হেনো এক্সিডেণ্ট হৈছে ৰাস্তাত। হা? কি ফালতু ধেমালি কৰি আছে চাচোন। কি? কিন্তু
দাদা অ' দাদা দাদা আণ্টি দাদা 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 মই ৰাস্তাৰ ইটো পাৰে ৰৈ আছিলোঁ সি ঘৰৰ পৰা ঠিকেই ওলাই আহিছিল ঐ আহা ৰ গৈ আছো ঘূৰি আহিব লওঁতেই ইফালৰ পৰা অহা গাড়ী এখনে মোৰ চকুৰ সন্মুখতে জীৱন অমূল্য মানুহৰ জীৱনত দুৰ্ঘটনাবোৰ নভবাকৈয়ে হঠাৎ ঘটে বাস্তৱ জীৱনত তাৰ পৰা হাত সৰাৰ উপায়ো থাকে কিন্তু আমি বিভিন্ন অজুহাতত অমনোযোগী হৈ সেইবোৰৰ পৰা আঁতৰি থাকোঁ কিন্তু আপোনাৰ জীৱনটো কাৰোবাৰ বাবে বৰ প্ৰয়োজন সেই কথা মনত ৰখা উচিত কথাতে কয় সাৱধানীৰ মৰণ নাই যান বাহনৰ ক্ষেত্ৰতেই হওক অন্য ক্ষেত্ৰতেই হওক নিজৰ সুৰক্ষাৰ কথা নিজেই ভাবিব দুচকীয়া বাহন চলাওঁতে হেলমেট ব্যৱহাৰ কৰক গাড়ীত ছিট বেল্ট লগাই চলাওক আকৌ দোহাৰিছোঁ জীৱন অমূল্য